Good morning to the respected principal sir, teacher. I want to be a doctor. Why do you want to be a doctor? নমস্কাৰ ডাফটা ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিশেষকৈ মই বৰ্তমান আছোঁ হোজাই জিলাৰ জয়নগৰৰ এইচটি ইংলিছ স্কুলত আমাৰ এনেকুৱা অঞ্চলত এখন ইংৰাজী মাধ্যম অৰ্থাৎ ইংলিছ স্কুল আছে যিখন স্কুলত ইংৰাজী মাধ্যমৰ শিক্ষাৰ লগতে ইছলামিক শিক্ষাও দিয়া হয় আৰু ইংৰাজী মাধ্যমৰ লগতে ইছলামিক শিক্ষা দিয়া একমাত্ৰ মই আমাৰ ওচৰ পাজৰত দেখা পাইছোঁ এইচটি ইংলিছ স্কুল আমাৰ হোজাই জিলাৰ জয়নগৰ বা আমবাৰী অঞ্চলৰ এনেকুৱা মানুহৰ বাবে এইটো ভাল খবৰ যিহেতু এইচটি ইংলিছ স্কুলত কেনেধৰণৰ শিক্ষা দিয়া হয় আৰু ৭৬তম গণৰাজ্য দিৱস উপলক্ষে আজি এইচটি ইংলিছ স্কুলত আহি বৰ্তমান মই উপস্থিত হৈছোঁ লগতে আমাৰ লগতে আছে এইখন স্কুলৰ শিক্ষক ইমৰান ছাৰ তেখেতৰ পৰা আজি ৭৬তম গণৰাজ্য দিৱস উপলক্ষে কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালৈ ৭৬তম গণৰাজ্য দিৱসৰ সেয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি বিশেষকৈ আপোনাৰ স্কুলত দেখা গৈছে যে ছাত্ৰ ছাত্ৰীৰ যিখিনি টেলেণ্ট সেইখিনি আমাৰ কেমেৰাটো বন্দী হৈছোঁ আমি নিজৰ দেখাও পাইছোঁ এই বিষয়ে আপুনি কি ক'ব একচুৱেলি আমি অতি সুখী যে আমি আজি গণৰাজ্য দিৱস উদযাপন কৰিব পাৰিছোঁ চ' ফাৰ্ষ্ট অফ অল আই উড লাইক টু থেংক ইউ ফৰ কামিং টু আৱাৰ স্কুল এণ্ড আই উড লাইক টু উইচ ইউ অল এ ভেৰি হেপী ৰিপাব্লিক ডে আজি দেখা পাইছে ছানডে হোৱাৰ পিছতো আজি আমি গণৰাজ্য দিৱস উদযাপন কৰি আছোঁ ৰিপাব্লিক ডে উদযাপন কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যে আৰু আমাৰ ল'ৰা ছোৱালীক ট্ৰেইন কৰা হৈছে বহুত ধুনীয়াকৈ ট্ৰেইন কৰি পেলাই সিহঁতক পাৰ্টিচিপেট কৰোৱা হৈছে আৰু অতি সুন্দৰকৈ সিহঁতে পাৰফৰ্মেঞ্চ দিছে আপোনালোকে দেখা পাইছে আৰু ভিডিঅ'ৰ জৰিয়তে আমাৰ দৰ্শকেও দেখা পাব আৰু আমি আমাৰ ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে যদি আপোনালোকে এখন ভাল স্কুলৰ অনুসন্ধান কৰি আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ চিট সীমিত আৰু আমাৰ স্কুলত ফিচাৰ্ছ হ'ল যে আমি ৰাতিপুৱা মক্তবৰ শিক্ষাদানো দিওঁ আৰু আমাৰ স্কুলত কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে আমাৰ শিক্ষকসকল বাহিৰৰ পৰাও নাগালেণ্ড ডিমাপুৰৰ পৰাও আমি হায়াৰ কৰিছোঁ এতিয়া আমাৰ স্কুলত এডমিশ্যন চলি আছে গতিকে যিসকল পেৰেণ্টছে এখন ভাল স্কুলৰ অনুসন্ধান কৰি আছে সিহঁতে আমাৰ লগত যোগাযোগ কৰিব পাৰে তলত দিয়া নাম্বাৰত আৰু আমাৰ ফিজটো হ'ল একেবাৰে নমিনেল একেবাৰে কম খৰচত এখন ভাল বিদ্যালয় আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এডমিশ্যন দিব পাৰিব আৰু আমি উই আৰ এক্সট্ৰিমলি অপটিমিষ্টিক ডেট উইল এবল টু ফুলফিল দেয়াৰ ড্ৰিমছ বহুতো মনত প্ৰশ্ন আছে যে মোৰ ছাত্ৰীয়ে 6ত পঢ়ি আছে 7ত 8ত সীমিত আপোনালোকে ধৰি লওক কেজিৰ পৰা কিমানলৈকে আপোনালোকে ইয়াত ক্লাছৰ সুবিধা আছে পাৰ ইয়াৰ আমাৰ স্কুলত এটা ক্লাছ বৃদ্ধি হৈ গৈ আছে আমাৰ এই বছৰত আমাৰ 7লৈকে হ'ব নেক্সট ইয়াৰ 8 হ'ব আকৌ আফটাৰ এনাদাৰ ইয়াৰ উইল অপেন ক্লাছ 9 লাইক দেট উইল বি ইনক্ৰিজিং আৱাৰ ক্লাছেছ যদি কোনোবাই এতিয়া 7ত এডমিশ্যন দিব বিচাৰে ছাত্ৰ ছাত্ৰীক নিশ্চয় পাৰিব আপোনাৰ ফোন নম্বৰটো স্ক্ৰীনৰ জৰিয়তে আমি দিব পাৰিম এইচটি ইংলিছ স্কুল লোকেশ্যনটো আপোনালোক কৈ দিব নেকি যদি কোনোবা আহিব বিচাৰে স্কুলত হয় লোকেশ্যনটো হ'ল আমাৰ জয়নগৰ মাদ্ৰাছাৰ পৰা 100 মিটাৰ দূৰত আছে আমাৰ স্কুল আৰু নাম্বাৰো দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰে জয়নগৰ মাদ্ৰাছাৰ পৰা মুৰাজাৰ যাওঁতে 100 মিটাৰ আহি লেফ্ট ছাইডত এইচটি ইংলিছ স্কুল চ' যদি কোনোবাই ইছলামিক শিক্ষা থকা এখন ইংৰাজী মাধ্যমৰ স্কুল বিচাৰি আছে তেনেহ'লে আপোনালোক আহক এইচটি ইংলিছ স্কুল যিখন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি টেলেণ্ট বা যিখিনি শিক্ষা কিমানখিনি আচলতে অৰ্জন কৰিছে বা ইংলিছত কিমানখিনি পাৰ্গত সবিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত আমি সবিষয়ে দেখুৱাবলৈ চেষ্টা কৰিম বা দেখুৱাই আছোঁ চ' যদি আপোনালোকে ভাবি আছে ইছলামিক শিক্ষা থকা যিহেতু ৰাতিপুৱা ইয়াতে মৌলানা বা মেছা বা ইয়াত আহি ইছলামিক শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰীক যদি আপোনালোকে বিচাৰি আছে ইংৰাজী মাধ্যমৰ লগতে ইছলামিক শিক্ষাও বিচাৰি আছে তেনেহ'লে এইচটি ইংলিছ স্কুলত আপোনালোকে যোগাযোগ কৰক আৰু আপোনালোকে ইয়াত আপোনালোকৰ ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰাকৈ এখন স্কুলত এডমিশ্যন দি তো এইখিনি জনাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ অৱশেষত সকলোলৈ আকৌ ৭৬তম গণৰাজ্য দিৱসৰ ইয়াৰ পৰা শুভেচ্ছা ওলগ যাচিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত চালে ফেচবুক পেজটো ফ'ল' কৰি দিব ধন্যবাদ